ও সুকুন্দা এই ও হাইকে যদি হেলটো হয় কি অসম্পূর্ণ কারণে রানিং দিয়ে আছে বিরা আরে ভাই রানিং খানিৰ কথা মোৰ আগত নকবি না আমাৰ নিচিনা বিন্দাছ বিন্দাছ হ'ব লাগে তাক মই লিখি দিবা পাৰো তাই জীৱনত চাকৰি নাপায় নৰে ভাই আজি ৰাতি তই মাল দিবি মই চাকনা দিম হ'ব বা কাম নাই ইয়াৰ এনেও দাউৰি মৰি আছে ক'ত মূৰত চাকৰি আরে হেল্পফুল লাভ নাই জীবনত চাকরি না পায় দাউরি লাভ নাই আমার নিচে বিন্দাস না আরে ভাই লাভ নাই হেল্ল' জান কি কৰি আছা ময়ো এনে আছো খালো কি কথা কোৱা কি কৰি তোক কোনে ৰখাই তোক হয় নেকি তেনেহ'লে মোক ইমান দিন কিয় কৰে কথাটো মই এলাই যাই আছো থাকিবাৰ আছো মন না মই এলাই যাই আছো তাক আজি মাৰিমেই মারবা যাম সপন কব লাগে মরে কিবা হলে ওলা মোটা গাড়ি কাটে ওলা কি প্রমাণ আছে তোক নেক্সট টাইম কইছং ইবাৰ যদি দোকান আটক বেং আছাৰা দিম শুনিয়ে ভাল লাগে ক'ত প্ৰমাণ আছে তোক প্রমাণ লাগে ওই আমার ভাই মারছা ওই ভাই ওই সপন তোক প্রমাণ লাগে ওই নুকেন তুই ভালো মতো পুরা ইচ্ছা কি হল কাজ লাগবা আইসা তই কি জানা হেল্পু মোৰ আপিকটক স্কুলৰ পৰা হাতে সদায় জকায় তই কি জানা তাৰ বিষয়ে আৰু নেক্সট টাইম যদি জকায় না তাক মই ৱাৰ্নিং দিবাইছোঁ তাক এতে মই বেং আছাৰা দিম এতে আহি বেং আছাৰা দিম এই সপন তুই বহুত ফাল পইচা তুই গাঁও চলি কিবা নষ্ট করলি তুই নগেন ক্ষমা খুঁজে নগেন মোক পুলিচে নগেন একবাৰৰ কাৰণে তোক মাফ কৰি দি পুলিচে মোক আৰু নেক্সট টাইম নজকাবি একবাৰৰ কাৰণে তোক ক্ষমা কৰি বহুত পুলিচে মোক এই সপন তই মোকো বহুত ইনচাল্ট মারছিলি এলা মই আসাম পুলিচৰ ইণ্টাৰভিউ দিছিলোঁ আজি মোৰ চাকৰি হ'ল তইও নিজৰ ভৰিত থিয়া দিবা চেষ্টা কৰ হ'ব মই চেষ্টা কৰিম তপন বহুত ভাল লাগিল তই যে আজি স্বাৱলম্বী হলি এটা উপায় নাই আৰু ইমান দিন এনেকৈ আছিল গোটেই কিমান হ'ল ভাড়া 50 টকা দে হ'ব দে যা মই যাওঁ হা